সমাজত মানুহ বোলা বস্তু নাইকিয়া হ'ল নেকি? আজি এজন মানুহ গৈছে পূজা চাবৰ কাৰণে আহিছে কৰিছে, নিঃসংগভাৱে হত্যা কিয় কৰিলে? হত্যাৰ প্ৰতিশোধ আমাক লাগিব। কি কাৰণে মাৰিলে? প্ৰতিশ্ৰুতি আমাক লাগিব। কথা কৈছো আৰু প্লাছ আপোনাৰ খালি এটা কথা কৈছিলে, এইবোৰ বন্ধ কৰা, জুবিন দা গান এটা লগোৱা। সেইটোৰ কাৰণে মোৰ ভাইটিক ক'লে কোন বেতয় এনেকা ক'লে। ভাইটি তেতিয়া খং উঠিব, জুবিন দাই গান লগাব যিটো মোক যে এনেকা ক'লে। তেওঁ তেতিয়া ভাইটি মানে কিবা এটা ক'লে, কওঁতে গোটেইকেইটা ল'ৰাই মানে কি ক'ম আৰু মানে একদম কুকুৰৰ নিচিনা মাৰিছে, মানে হাতেদি মাৰিছে নে ভৰি দি মাৰিছে মানে ক'ব নোৱাৰা। তাত মদ পানী খাই আছিলে নেকি? মানে যিবিলাক ল'ৰাই মাৰিছিলে সেইটো কেনেকৈ ক'ব? কালি চাওক, এতিয়া এইখিনি মই আপোনালোকক কওঁ, মই কৈ আছোঁ তাতে আপুনি গমেই পাই আছে ল'ৰাখিনি কেনেকৈ হেৰি কৰি আছে। সেইটোতে গম পোৱা যায় মদ খাইছে নে নাই খোৱা। মোৰ বিশ্বাস কৰিবা, মোৰ ভাইটি মাৰিলে যে মাৰাৰ পিছত তেওঁ তেওঁলোকৰ পৰা ক্ষমা খুজি ই ৰিক্সা লৈ আহি আছিলে। পিছফালৰ পৰা গোটেইকেইটা ল'ৰাই দৌৰি যায়, আকৌ টানি ওলাই এনেকা মাৰিছে নহয় মোৰ ভাইটিক যে মাৰিছে, আধা মৰা কৰি দিছে, তাক পেলাই থৈ দিলে। মোৰ দাদাক এটা ই ৰিক্সা মানুহে ফোন কৰিছে, তোমাৰ ভাইটি ইয়াতে পৰি আছে, তুমি ক'ত আছা? দাদা ওচৰত নাছিলে, দাদাই দেউতাক ফোন কৰিলে। দেউতাৰ লগে লগে যায়, নোৱাৰে ভাইটি কথা, ভাইটি ৱেইট আছে, আপুনি নিজে চাইছে, নোৱাৰে। আকৌ দুটামান মানুহ মাতি ক'লে, আকৌ এটা ই ৰিক্সাত উঠাই আমাৰ ওপৰত ঘৰ আছে তলৰখিনিত থৈছে। আপুনি বিশ্বাস নকৰিব, মোৰ ভাইটি এনেকুৱা পৰি আছে, আকৌ গোটেইখিনি ল'ৰা এনেকুৱা দৌৰি আহিছে, মানে তাৰ যে অকণমান যে বাচি আছে যে সেইটো নাইকিয়া কৰিব। তাৰপিছত মই দম দিলোঁ, তেওঁলোকক মই দম দিলোঁ, মই কৰিলোঁ মোৰ ভাইটিক যদি চুই লোৱা, যদি মোৰ ভাইটিৰ কিবা হৈ যায় তোমালোকক মই নেৰোঁ। হাতে ভৰিয়ে চৰাই মাৰিছে আৰু মই গম পোৱা গৈছে যে ব্লেড দিয়ে মাৰিছে। তেওঁৰ মানে দুটা লগৰ ল'ৰাই এৰাব যাওঁতে তেওঁলোকেও হেৰি পাইছে, ব্লেডেদি কাটিছে। চব কিছু আছে, আমাক অকল ন্যায় লাগে, আপোনালোকে আমাক সহায় কৰিব প্লিজ, আমাক ন্যায় দিব। মোৰ ভাইটিক যোনে যোনে মাৰিছে সিহঁতক ধৰাব প্লিজ, আপোনালোকৰ হাত জুৰি পেলাই মই কৈছোঁ, মোৰ ভাইটিক সহায় দিব। ভুলৰ সংবিধান কি? মৃত্যু নেকি? অকল মৃত্যু নেকি? যদি মৃত্যুৱে হয়, সদায় তাৰমানে মৃত্যুৱে হওক, মৃত্যুৱে হওক। জুবিনদাৰ গান শুনিম বুলি কৈছিলে, তেওঁ তাৰমানে কি ধুনীয়াকৈ ক'লে। আৰু এটা কথা কওঁ, আৱেগিক হৈ গৈছোঁ, গতিকে মই ক্ষমা খুজিছোঁ। প্ৰথম কথা হ'ল, তেওঁ এজন সামাজিক ল'ৰা, ফ্ৰীডম ফাইটাৰ হিচাপে তেওঁ বামুণী মৈদাম যিখন ফিল্ড আছে RB ফিল্ডত প্ৰত্যেক বছৰে তেওঁ প্ৰগ্ৰাম কৰে। এওঁলোক আছে, গোটেইখিনিয়ে কৰে সাতবাম আছে আৰু মোৰ লগৰ কিছুমান আছে, সঞ্জীৱ আছে, গোটেইখিনিয়ে কৰে। তেওঁ গোটেই দুখীয়া মানুহ আমি প্ৰতি বছৰে ভাত খুৱাই। যোৱাবাৰৰ ভিডিঅ' ক্লিপ মোৰ তাত এতিয়াও আছে, ভিডিঅ' ক্লিপ আছে। তেওঁ অনাথ মানুহখিনিক আনি পেলাই ভাত খুৱায়। জুবিনদাৰ গান শুনাৰ কাৰণে তেনেকুৱা এটা ঘটনা কৰিলোঁ। কালিবাৰী দুৰ্গা কমিটিত আপোনাৰ গান বাজি আছিলে, গান বাজি থাকোঁতে কি হ'ল কি আপোনাৰ
ভাইটিয়ে যাই কিনে ক'লে জুবিনৰ গান লগাবৰ কাৰণে তো সিহঁতে কৈছে তই কোন চিনি নাপাওঁ সেই লৈ কিনে কিবা তৰ্কাতৰ্কি হ'ল হওঁতে সিহঁতে 20-25 জন ল'ৰা মিলি কিনে ভাইটিক মাৰিলে মাৰি এনেকুৱা হৈ গ'ল কি মেডিকেলত লৈ আহিলোঁ আধা ঘণ্টাৰ ভিতৰত ভাইটি গুচি গ'ল মৰি থাকিল